আজি অলপ দিন আগত মই আৰু ভাইটি চাইমনে হাবিৰ মাজত কিবা এটা বিচাৰি গৈছিলোঁ। চ' সেই কিবাটো বিচাৰি থকাৰ ভিডিঅ'টো বেলেগকৈ আহিব। সেই বস্তুটো বিচাৰি থাকোঁতে মই হাতীৰ খেদন খালোঁ। আমি দুয়োটাই হাতীয়ে সাংঘাতিক খেদন খালোঁ আৰু পলাই হাবিৰ পৰা ওলাই আহিলোঁ। কোনফালে যাম চাইমন? ফাইনেলি হাবিৰ পৰা ওলাই আহি যিটো জেগা যাম। পালোঁ, তাত এটা গৰু মাৰি থৈছিলে বাঘে। চ' সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এই গৰুটো হাবিখনত মৰা নাই, হাবিখনৰ বাহিৰত মাৰিছে। আমি ওলাই আহি দেখিছোঁহি। বহুত ভয় লাগি গৈছিলে তেতিয়া। হাবিখনত চাগে বাঘ আছিলে তেতিয়াও। আৰু এইখিনিকে আপোনালোকক দেখাম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। চ' ছাবস্ক্ৰাইব কৰিলে আৰু অলপ ভিডিঅ' দিবলৈ ৰেগুলাৰলি দিবলৈ মোৰ মন যাব। ত' কাইণ্ডলি এইটো চেনেল ছাবস্ক্ৰাইব কৰিব। অলপ দিন আগত বাঘে ইয়াত গৰু মাৰিছিলে চলেট চিটি। সেইখন ভাবিলে অলপ আগত গৈ আহিছোঁ। নাইচ। হাতীটো নলোৱাহেঁতেন দেওপাহাৰ ওলাই গ'লোহেঁতেন। কাণ কটা ন? কাণ কটা নে কি কয় তাক? আপোনালোকে এনেকৈ গৰুক বাঘে মাৰি থোৱা কেতিয়াবা দেখিছেনে আগতে নিজেই চকুৰে? জনাব নিশ্চয়। আৰু মই একচুৱেলি এটা খুব সাংঘাতিক হিষ্ট্ৰিকেল কিছুমান কথা বিচাৰি ঘূৰি ফুৰিছোঁ এখন হাবিৰ মাজত। আৰু সেইখিনি কথা মোৰ চেনেলটোত অৰিজিনেল যিটো চেনেল সেইটোত দিয়া আছে। তাৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত। নিশ্চয়কৈ তাত চাব। আজিলৈ গুড বাই।